গাইজ ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এণ্ড বৰ্তমান আছোঁ মই গাঁৱত। এণ্ড আপোনালোকে গম পাইছে যোৱাকালি আহি গাঁও পাইছোঁ। এণ্ড এতিয়া মই যাম মোৰ জন্মঠাই চৰাইমাৰীত। বাট কি হৈছে, আইতাক যোৱাকালি গৈছিলোঁ, আইতাটোৰ লগত মই আকৌ এটা ভিডিঅ' বনাম। চ' আইতাই সাজি কাচি ৰাতিপুৱাৰ পৰা ৰখি আছে এণ্ড মই যোৱা নাই। চ' আইতাৰ ৰিয়েকশ্যনটো আপোনালোকক দেখাই মই চৰাইমাৰীত আইতাহঁতৰ ঘৰ পালোঁ। এণ্ড আইতাৰ ৰিয়েকশ্যন চাম, কাৰণ আইতাক মই ৰাতিপুৱাই কৈছোঁ যে ভিডিঅ' বনাম। এণ্ড মই গধূলিলৈকে নাহিলোঁ। ৰিয়েকশ্যন ফটো তুলে দিনে এনেকৈ তোলাম দে, কিবা কবি না? কি ক'ব লাগিব? কি কৰি আছা তই? এতি ক। মই ভাত খাবা লাগি ওলাইছোঁ। খা। কি কি বনাইছা আকৌ? তৰকাৰী, শাক আৰু কণী আৰু দালি নাই? দালি ৰান্ধা নাই। তোহাক চাইছে 2টা বাজিল, 2টা বজাত ভাত বহি দিছোঁ। বাই বাই, টাটা। বৰ্তমান আছোঁ আমি চৰাইমাৰীত। এণ্ড এইবোৰ হৈছে বগৰী গছ, তাত আছে মাহত। হা, আপুনি গৰু আনিব গৈছিল? মোক চিনি পাইছি না? শৈলেন শৰ্মা। খুৰা এনে আহিছোঁ অলপ। মই আপোনাক ফটো মাৰো দিয়ক এটা। চ' এইডাল বগৰী, য'ত আমি এতিয়া বগৰী খাব যাই আছোঁ। চ' পকা 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 বগৰী আছে, কিন্তু পকা বগৰী বহুত আছে। হ'ব সদ না দিয়ক, এনেকে ধৰিলেই হ'ব। উঠি আছোঁ না মই, কিন্তু এতে এনেকে নহয়। আপোনাৰ চৰি একডাল লাগব পাৰবা লাগিলে। দৌৰাই দিলে পৰিব নেকি? চুৰিয়ে দে ধৰা মোবাইলটো তা বসছে আছা হাতি। মই ইটা আছোঁ আপোনাৰ বগৰীৰ গছৰ ওপৰত। এণ্ড বগৰীৰ গছৰ ওপৰৰ পৰা মোৰ ফাৰ্ষ্ট ব্লগ। গাঁৱত আহি মজাই বেলেগ। এণ্ড গুৱাহাটীত থকাতকৈ গাঁৱত আহি মজা ভাল লাগে। এটি বেবেলি এণ্ড ইয়াতে সৰিয়হ আছে। এণ্ড কষ্টৰ বগৰী নিজে পাৰা। চাবৰ কাৰণে বগৰী লৈ যাম, কিন্তু তাৰ কাৰণে পলিথিন লাগিব। এণ্ড পলিথিন বাচাই আছোঁ। আমাৰ কৰিছোঁ আৰু আমাৰ বেৰৰ খেতি এইগিলা। কৰি আছোঁ মোক এটা পলিথিন দিয়ক হে। মই বগৰী বেচছোঁ।
এটা কিবা ঔষধ মাৰছি ৰ আজি এতে পুলিচে নাইয়ে মিনা এটা কিবা ঔষধ মাৰছি এৰে কলি বাৰে এই মাত্ৰ অমিতা আৰু কল দিলি হ'ল বাজি তোৰ বেগত আছে না পলিথিন গাড়ীত বগৰী হ'ব আহে আছো এই নহয় মই নিজে পাইছোঁ পলিথিন কেইটা বেয়া এটা খাবা এইকেইটা অমিতা আৰু অমিতা কেইটা ৰোৱা মানুহ এইটো টিকলি চিনা তো অমিতা খান না চাং মিনা কেনেহেন দেখাইছে আমাৰ চাং আমাৰ অমিতা ৰোৱা মানুহ সেইটো ঘূৰাটো আৰু ই বগৰী পাৰে না নৰে নহয় আপোনাক এনেকৈ তুলিছোঁ দেখুৱাম ৰ'ব মই তুলি আছোঁ না আমাক আচলতে একদম পেপাৰত তুলি দিব লাগছিল পেপাৰত এই হেৰি কি বুলি কয় ইউটিউবতে যাব এতি এতি মাষ্টাৰ বাবু দেউতাই সেই দেউতাই লুকাব এটা আৰু এতি অনিমন্ত্ৰিত অতিথি এতি আহাৰ পৰা মোৰ 50 কোটিমান খাইছে দুটামান তোলা নিদিছোঁ মই বগৰী মই দেখাই দিম দে কাশি খানে দিয়ে দিয়ক আপুনি দেখে দিয়ক কি কি খেতি কৰিছে চব দেখে দিয়ক আপুনি এইটো ৰঙালাও ৰঙালাও এটি ৰঙালাও দে মই দেখাই দিছোঁ দে এইটো ৰঙালাও খেতি আপোনাৰ ওপৰত লগাটো ন আৰু কি কি কৰিছে দেখক চব আৰু মফলো দেখা এইখিনি ৰুল ডাঙা মফলো দেখক আৰু এই চেগুনখিনি আৰু এই চেগুনৰ বাগান বাংনা নিবা পাৰলি হয় চেগুন ৰুল আলুৰ গাছ সেইটো এইবিলাক তোলে কি এইটো অলপ ডাঙৰ হ'লে লৈ নিবা পাৰিব আৰু কি দিছে চেগুন এইটো উঠছি না আৰু আলুৰ খেতি উঠছে না ক'ত আছে আলুৰ খেতি এই আলু আলুখিনি তোলাই নি আলু সেই তোলে এইবিলাক আপোনালোকৰ চাইডত বেঙেনা আৰু আলুৰ খেতিও আছে অলপ দূৰত দে কিবা কো এনেকৈ নকবি আইঐ ৱেলকাম বেক টু মাই চেনেল বুলি কওঁ এতিয়া ক'ত যাই আছা কওঁ আমি বগৰী আনিবলৈ বগৰী কাই পাৰছি ঠিক কওঁ বাইদেউ বাই দিছে বাইদেউ পাৰি থ তাৰ পৰা আমি এতিয়া বগৰী আনিবলৈ যাম আৰু এইবোৰ হৈছে আমাৰ খেতি চব খুৰীমা মূলাকেইটা দেখি দিয়কচোন কেমেৰাত আজি খুৰীমাই চাটনি দি খাব এইকেইটা ৰাতি আৰু খুৰাৰ এইখন চাইকেল পলিথিন নাই সেইকাৰণে আমি চাইকেলৰ আগত আনিম এটি বাক্সাটোত নাচবি আর বাউছে পকা বুতলিবা গেছা নাকি অলপ নাচি দি আহিলো এতিয়া বহি চাকলে
টেঙা ভালে হৈছে নেকি এইকেইটা বগৰী আৰু অকণমান ইয়াৰ লগত আছে পিছদিনা খোৱাৰ কাৰণে আনিছোঁ ঘৰলৈ হিংগাব পিছফালে কৰোঁ এটি ডাঙৰ ডাঙৰ যা আউগে যা চ' ৱেল গাইজ যদি আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড লগতে ভিডিঅ'টি লাইক কৰিব নাপাহৰিব আৰু কমেণ্টত মোক জনাব নাপাহৰিব দেন আজিৰ কাৰণে বাই বাই